বৰষুণে একদম শেষ কৰি পেলালে গোটেই ফুলবোৰ। বাগানভেলিয়া আছে নাই, এলেজেলিয়া, একো ফুলেই মানে ঠিক হৈ থকা নাই। গোটেই ডাল ভাঙি মেলি বতাহত ইফালে বান্দৰৰ উপদ্ৰৱ। হেল্ল' ফ্ৰেণ্ডছ, হাই প্ৰিয় বন্ধু বান্ধৱীসকল। বৰষুণৰ বতৰত ফুলৰ অৱস্থা নাই। কিছুমান ডাল ভাগিলে, কিছুমান ফুল সৰিটো এদাই, অৱস্থাই নাই গোটেই। তাকে আপোনালোকক মই দেখুৱাওঁচোন মোৰ বান্দৰে কেনেকুৱা লটি ঘটি কৰিছে, ফুল বৰষুণে কেনেকুৱা কৰিলে, অৱস্থাহীন হৈ আছে ফুলনি বাৰী। এনেকৈ কেনেকৈ ফুলনি বাৰী প্ৰতিপাল কৰিবলৈ বহুত কষ্ট হ'ব। গতিকে চাওকচোন, এইজোপা ফুলিবলৈ আৰম্ভ কৰিছিল জাষ্ট, গোটেই বৰষুণত মানে পাহবোৰ শুকালেই, গেলিলেই, শেষেই হ'বগৈ হৈছে আৰু বহুত ফুলি আছে। মই দেখুৱাই আছোঁ, এইখিনি ডেণ্থাছ কলি মেলিছে আৰু হেংগিং কৰি থৈছোঁ। এইকেইটা ঠিকেই আছে বাৰু। ডেণ্থাছক এনেও অলপ ৰ'দ লাগে, পানীও লাগে সমানেই, গতিকে এয়া কলি আৰম্ভ হৈছে, ঠিকেই আছে। এইজোপা এজেলিয়া চাওক, কলিতেই সৰি সৰি শেষ হৈ থাকিলে। যিকেইদিন ফুল মেলিবলৈ লৈছিলে তেতিয়াই গোটেই দবা পিটা বৰষুণ দি থাকিলে, একেৰাহে কেইবাদিন ধৰি বৰষুণ। গতিকে মোৰ ফুল অৱস্থা বেয়া হৈ গৈছে। আৰু এয়া চাওক, এয়া গ্ৰীণ নেট হাউচৰ অৱস্থা দেখিছেনে? বান্দৰে উঠি আহি গোটেই বান্দৰে বখলিয়াই ফালি পেলালে। উপায় নাই, আমাৰ ইয়াত বহুত বান্দৰৰ উপদ্ৰৱ। তথাপিতো এয়া তেনেকৈ ৰাখিছোঁ। এইজোপা সুন্দৰ লাগিছে, কুচন্দাৰ এটা কালাৰ, এইটো ব্লু কালাৰ হয়। মাটিতে আছে মোৰ সকলোবোৰ, মই টাবত লগোৱা নাই, কাৰণ গছজোপা বহুত ডাঙৰ হৈ যায়, বহল হৈ যায়। সেইবাবে এই এজেলিয়াজোপা সুন্দৰ লাগিছে। তলৰ ফুলখিনি থকা হ'লে হয়তো আৰু ধুনীয়া দেখিলেহেঁতেন আপোনালোকে। এইখিনি ওপৰত থকা কেইপাহ আছে, ছাইডত নাই। আৰু এটা কথা, ইয়াৰ খুব মানে ইম্পৰ্টেণ্ট কথা এটা মই আপোনালোকক জনাওঁ। ইয়াৰ মাজত এইপাহ ফুল দেখিছেনে? এজেলিয়াৰ কলিটো যেতিয়া মেলে, এজেলিয়া আৰু জবাৰ, একদম মোৰ বান্দৰে আহি কলিটোকে খাই পেলাই। ডাল ফুলপাহটো খায়েই, কলিটো খায়, যিখিনি ফুল থাকে সেইখিনি উচিঙি খায়। গতিকে বান্দৰৰ পৰাও ফুল কৰাটো বহুত অসম্ভৱ হৈ গৈছে। এই এজেলিয়াজোপাৰ তেনেকৈ কলি হওঁতেই খাই পেলালে। এইখিনি অলপ ফুলিবলৈ পালে। তাৰ মাজত এইজোপা মোৰ কেইবাবছৰো হ'ল, কাটি উঠাই পেলালোঁ, কিন্তু লতা থাকি গ'ল গুৰিটো। এয়া পোখাই ফুলিছে। ফুলৰ কালাৰটো কিন্তু সুন্দৰ লাগে, কিন্তু ফুলজোপাই খুব জংঘল কৰে। সেইকাৰণে বহুত কাটি ছিঙি মই পেলাই দিলোঁ। তথাপিতো প্ৰায় ইয়াৰ মাজত এনেকৈ ফুলিছে। ৰংটো খুব সুন্দৰ লাগে। গতিকে এজেলিয়াজোপা তেনেদৰে মই ইয়াৰ কাটিঙো কৰিছিলোঁ। এয়া ফুলিছে আৰু মোৰ এইজোপা কেইবাবছৰো হ'ল, ডাঙৰ হ'লগৈ গছজোপা, এইটো গুৰিটো। আৰু তাৰ ছাইডত এটা ডাল কাটিং কৰি লগোৱা, এইটো এবছৰ হ'ল। এইজোপাও ফুলিছে এয়া। আৰু কাটিং কৰি পুলি বনাইছোঁ, এইকেইজোপাই এনেকৈ ফুলিছে। প্ৰথমে ৰ'দ দিয়া কেইদিন খুব পানী নাপালে, পানী দিবলৈও মই টাইম নাপালোঁ, সেইবাবে বেছি কলি নহ'ল। এইবাৰ বৰষুণ দিয়াৰ লগে লগে মানে ফুলিবলৈ আৰম্ভ কৰিলে। গতিকে এই কুচন্দাৰ এইযোৰো আছে তেনেকৈ, এই কাষত ৰ'দৰ পৰা বচাই কলিয়াছ অলপ ৰাখি থৈছোঁ ইয়াত। তেনেদৰে বাকী এইখিনি মোৰ এই হাউচটোৰ অৱস্থাই নাই। ব্লিডিং হাৰ্ট ৰেড কালাৰটো ইয়াতে মাটিত দি থৈছোঁ, এইটো ফুলি আছে। কৈছোঁ নহয়, বৰষুণে মানে ফুলখিনি মোৰ বহুতখিনি অৱস্থা বেয়া কৰি দিলে। এই বেগনীয়া পুলি কেইটামান ইয়াত আগতেও দেখাইছিলোঁ, সেইখিনি শেষ হ'ল। আকৌ নতুনকৈ কাটিং কৰি লগাইছিলোঁ, এইটো ইয়াতে ফুলিলে। বাকী এইখিনি সৰু সৰু হৈ আছে। এইকেইদিনহে বৰষুণ পাইছে, সেইকেইদিন ৰ'দত ফুলবোৰ ঠিক হোৱা নাছিলে মোৰ। তেনেকৈ এইফালেতো দেখুৱাইছিলোঁৱে। এই এজেলিয়াজোপাৰ ফুলখিনিয়ে বোলো জনাই আপোনালোকক দেখুৱাওঁ। এইখিনি কাটিং কৰিছিলোঁ, কাটিঙৰ পিছত এয়া পোখা মেলিছে, জেচমিন আৰু জবা। এইটো বগা অশোক গছ হয়, কুচন্দাৰ এনেকৈ ফুলি আছে। তেনেদৰে মই হেংগিং অলপ কৰি থৈছোঁ। এইজোপা পানী জেতুকা, চাওকচোন কালাৰটো চাওক, ইমান মৰম লাগিছে, মিঠা হয়, ইটা ৰঙো নহয়, কিবা পিঁয়াজী ৰঙো নহয়, খুব মৰম লাগিছে ইয়াৰ কালাৰটো। তেনেকৈ মই বটল কাটি আপোনালোকক বটল কাটাৰ হেংগিঙৰ বটলখিনি যেতিয়া বনাইছিলোঁ মই দেখুৱাইছিলোঁ। এতিয়া মই ইয়াত এয়া নাৰ্জী কলি মেলিছেই, ইমপ্ৰেশ্যন দিছোঁ। এয়া নাৰ্জীৰ কলি মেলি আছে। তেনেকৈ ইয়াত এক লাইন দি দিছোঁ বটলত।
ইমপ্ৰেশ্যন এয়া কলি মেলি ফুলিবলৈ আৰম্ভ কৰিছে এইজোপাতটো কলিয়ে আছে গোটেই এয়াও কলি আছে এইটো কলি বাকী এইখিনি এনেকৈ দিছিলোঁ আৰু মোৰ এই লাইনটো দেখিছে এইটো পিটনিয়া হয় পিটনিয়া এইখিনি মই বৰষুণৰ আগে আগে লগাইছিলোঁ আগৰ পুলি এখিনি আছিলে সেইখিনি চেল হৈ গ'ল গতিকে এইখিনি লগালোঁ আৰু খুব বৰষুণ পালে সেইবাবে এয়া গতি একদম এবাৰ বৰষুণে মোৰ গোটেই ফুল অৱস্থা বেয়া কৰি দিলে পিটনিয়া এবাৰ যিখিনি কৰি থৈছিলোঁ সেইখিনি লগোৱাৰ কেইদিনমানৰ পাছতে বৰষুণ দি দিলত এয়া এনেকুৱাকৈহে ফুলিছে আৰু এপাহ দুপাহকৈ বেছি ফুলা নাই কাৰণ বৰষুণে মানে দবা পিটা বৰষুণে খুন্দি পেলালে এইখিনি আগৰ যিখিনি আছিলে খুব সুন্দৰ হৈ আছিলে সেইখিনি মই চেল কৰি দিলোঁ এইখিনি পিছত লগাইছিলোঁ সেইবাবে বৰষুণে মানে অৱস্থা বেয়া কৰি দিলে আৰু একদম ফুলেই নাই দুই এপাহে ফুলিছে এইখিনি হ'লেও মই আকৌ এতিয়া মেইনটেইন কৰিম ইয়াক এইটো অক্সেলিয়া এটা আছে এইখিনিত এইটো সুন্দৰ হৈছে ইয়াক পানী লাগে সেইবাবে ই সুন্দৰ হৈছে ফুলো ফুলিছে চাওকচোন ফুলপাহো মৰম লাগে তেনেদৰে এই কিনাৰতো এনেকৈ নাৰ্জি দি থৈছিলোঁ সেইখিনিও গ'ল অৱস্থা বেয়া এইখিনিত এটা ৰাউণ্ডকৈ মই কটন দি থৈছোঁ গতিকে বৰষুণৰ বাবে মোৰ ফুলবাৰীৰ অৱস্থা বেয়া আপোনালোকে দেখিছে এই গোলাপো এনেকুৱাকৈ পৰি আছে কলি মেলি গোলাপ অৱশ্যে খুবেই ফুলিছে এইপাহ এনেদৰে ফুলি আছে গোলাপো কলিয়ে আছে গোটেই তেনেদৰে মানে বৰষুণে কি কৰিলে মই আপোনালোকক সেইটোহে দেখুৱাইছোঁ চাওকচোন গোলাপ এনেকৈ ফুলি আছে বৰষুণে একদম খুন্দিয়ে পেলালে মানে আৰু দবা পিটা বৰষুণে উপায় নাইকিয়া হৈছে এইখিনিত মাটিত দি থৈছিলোঁ নাৰ্জি এইটো চকলেট নাৰ্জি হয় এয়া কলি পেলাইছে তেনেদৰে এইফালেও আছে এইজোপা ইমপ্ৰেশ্যন আগতে দেখাইছিলোঁ যদিও বৰষুণে কেনেকুৱা কৰিলে এই একদম শুই পৰিছে আৰু ইয়াৰ অৱস্থাই বেয়া হৈ গৈছে আৰু তেনেকৈ এইখিনি কুচন্দা এই ব্লু কালাৰ এইখিনি চাওক আপোনালোকে কিমান ফুলিছে আগতে মই যোৱা বছৰো ভিডিঅ' দিছিলোঁ এইখিনি ফুলোতে কিন্তু ফুলোতে যেতিয়া ফুলপাহ ফুলে ছিজনটোত তেতিয়া দেখুৱাবলৈ মন যায় সকলোকে সেইবাবে মই দেখুৱাই দিছোঁ মাটিত আছে মেইনটেইন নাই একো মেইনটেইন নাই মুঠতে মই বহুত উঘালিও পেলালোঁ একোৱে মেইনটেইন নকৰোঁ মই সেই তেনেকৈয়ে থাকে আকৌ ছিজনত ফুলি যায় এইজোপা বাগান ভেলিয়া মোৰ চাওক ইমান সুন্দৰ ইমান মৰম লগা কালাৰ পিংক হয় আৰু মাজত এনেকৈ পিংক আৰু হোৱাইট আছে গোটেইজোপাই ফুলিছে তলৰ পৰা এয়া তলত গছজোপা এইজোপা এনেকৈ ডালতে ফুলি মেলিছে বাগান ভেলিয়া এইটো ওচৰত ইউফৰবিয়াও আছে তেনেদৰে ইউফৰবিয়াও ফুলিছে বাগান ভেলিয়া এইখিনিত কেইটামান ৰাখিছোঁ এইটো পিংক কালাৰে নাই বৰষুণত এয়া ইফালে শুইছে সিফালে শুইছে তেওঁলোকে মানে একদম গতি ল'বই পৰা নাই আজিও ডাৱৰীয়াই কৰিছে বতৰটো এইজোপাও সেই পিংকেই ফুলিব প্ৰথমতে এনেকুৱা হয় এইটো হোৱাইট আছে তাৰপিছত তলত এইটো এইপাহ ওলাইছে এইখিনি কলি এইখিনি এইটো পলি বেগত আছে এইকেইটা পলি বেগত আছে গোটেইকেইটা পলি বেগতেই আছে এই দুটা টাবত আছে এইটো কিন্তু পাতটোৱে খুব সুন্দৰ লাগিছে আগৰ এজোপা দেখুৱাইছিলোঁ আপোনালোকক মই এইজোপা পিংক এণ্ড হোৱাইট এইটো শুকালে গৈ আৰু এয়া আকৌ ফুলিবলৈ লৈছে এয়া ঢেৰ কলি মানে ডালত কলি মেলিছে এয়া আকৌ ফুলিব এতিয়া তেনেদৰে মোৰ বৰষুণে মানে বৰবাদ কৰি দিলে ফুল এয়া জবা কলিও বান্দৰে খাই খতম কৰিলে এইপাহ কেনেকৈ থাকিলে নাজানো এইজোপা চিটিকি পৰিলে যেনি তেনি চাওক আপোনালোকক মই এইজোপাৰটো ভিডিঅ' দিছিলোঁ কিন্তু এতিয়া মই তৌৰটোত দেখুৱাই দিছোঁ যে মোৰ অৱস্থা কি বৰষুণৰ বতৰত যেনি তেনি ডালবিলাক খাউলি গৈ চিটিকি পৰি অৱস্থা বেয়া মুঠতে ইউফৰবিয়াখিনি ঠিকে আছে বাৰু ইউফৰবিয়া মিলি ইউফৰবিয়া এইখিনি সুন্দৰ ফুলিছে এইটো এনেকৈ ফুলিছে সুন্দৰেই ফুলি আছে ইউফৰবিয়া কিন্তু কম ফুলিছে মেইনটেইন একোৱে কৰা নাই মই তথাপিতো ফুলিছে এইখিনি এইটো মিনিটো এইখিনি এইকেইটাও কালাৰ এনেকুৱা ইউফৰবিয়া ঠিকেই ফুলিছে বাৰু ইয়াৰ লগতে এয়া এনেদৰে ইয়াত আছে এইখিনি ফুল মই ৰাখিছোঁ কি ফুল ৰাখিছোঁ সকলোৰে নামবোৰ পাহৰি যাওঁ এই জাৰবেৰা ফুলিছে এই জাৰবেৰা পলি বেগত আছে মই আগৰ টাবত দেখাইছিলোঁ ফটো দিছিলোঁ নে ভিডিঅ' বনাইছিলোঁ পাহৰিলোঁ চাব আপোনালোকে বেল আইকন প্ৰেছ কৰি ল'ব
এয়া জাৰবেৰা এইটোত এটা টাবত আছে, এইকেইটা পলিবেগত আছে। তেনেদৰে ফুলিছে। এইজোপাৰ অৱস্থা বেয়া, গোটেই ডাল য'ত ত'ত ভাগি পৰি আছে। মানে এই কলিয়াছ পুলি কেইটামান ইয়াত বনাই থৈছোঁ এনেদৰে। অৱস্থা বেয়া একদম। এয়া মাজতে ডাল ভাগি চিটিকি মাজতে 2-3-4 ভাগ হৈ থাকিলে ডাল গোটেই ভাগি পৰিলে। এয়া চাওক, এয়া ডাল ভাগি পাত শুকাই গ'লগৈ, শুকাই গৈছেগৈ। নাই, মই কাটিং কৰিব পৰা নাই, কৰিমহে এতিয়া, কাৰণ বতৰটো বেয়া, কাটিং কৰিবলৈ নোৱাৰি ওলাবলৈ। সেইবাবে এতিয়া বতৰটো আজি অলপ ৰ'দ দিছে, মুকলি কৰিছে, সেই তেতিয়া কৰিম বুলি ভাবিছোঁ। সময়ো মিলাব লাগিব। এইজোপা পিটনীয়া কলি মেলি আছে, এইজোপা ফুলিবগৈ আৰু তেনেকৈ। এইখিনিয়ে আৰু অৱস্থা বেয়া কৰি দিলে বৰষুণে। আপোনালোকৰ নিজৰ নিজৰ জেগাত সকলোৰে তাত কেনেকুৱা বতৰ নাজানো, আমাৰ ইয়াত কিন্তু খুব বেয়া আছিলে কেইদিন। এয়া ডাল অৱস্থা নাই, ফুল চুল শুকাই মৰি শেষ। তেনেকৈ জাৰবেৰা মোৰ য'ত ত'ত আছে তেনেকৈ। এইজোপা গধূলি গোপাল, এতিয়াতো এনেকৈ কলিটো আছে, ছেকেণ্ড টাইম ফুলিব খুব। এইজোপা বেগনীয়া, মই বেগনীয়াৰ ৰিপৰ্ট লগোৱা তাৰিকাও দেখুৱাইছিলোঁ, কিন্তু এতিয়া ফুলিছে, ফুলপাহ দেখুৱাই দিছোঁ। এইটো ঠিকে আছে। সেইদিনা কাটিং কৰি যোৱাবাৰ আজি 2-3টাৰ ভিডিঅ'ৰ আগত এইটো দেখাইছিলোঁ আপোনালোকক। এয়া এতিয়া পোখা মেলিছে, গোটেই পোখা মেলিছে। এইজোপা বাগানভেলিয়া ইমান ডাঙৰ টাবটোত আছে, মই দেখুৱাইছিলোঁ তেতিয়াও, কিন্তু কাটিং কৰি দিলোঁ গোটেইজোপা। হাৰ্ড কাটিং কৰা নাই, হাৰ্ড প্ৰুনিং কৰা নাই, ইয়াক ছফ্টকৈ কৰিছিলোঁ। গতিকে এয়া পোখাইছে, ই আকৌ ফুলিবলৈ লৈছে। এয়া গোটেইখিনি আকৌ কলি মেলিছে, ফুলিবলৈ লৈছে। তেনেকৈ জাৰবেৰা ইয়াতো ফুলিছে। এয়া এইজোপা বাৰু ঠিকে আছে, হ'লেও বৰষুণত চিধাকৈ আছিলে ফুলজোপা, কিন্তু বৰষুণত চাওক পূজা হৈ শুই পৰিলে, অৱস্থা নাই। কিন্তু ফুলখিনি কম কমকৈ ফুলি আছে দেখি অলপ ভাল লাগিছে, নহ'লে ইয়াৰো অৱস্থা বেয়া। এয়া ডাল এনেকৈ যেনি তেনি ওলমি গ'ল। গতিকে বৰষুণত মানে ৰাখিবলৈ ফুলখিনি কিমান গ্ৰীণ হাউচ বনাব আপোনালোকে, কিমান নেট দিব, ইমানখিনি দিয়াৰো সম্ভৱ নহয়। এইখিনি গোলাপ বগা গোলাপটো বৰষুণত কলিটো হ'লেও নেমেলে, গেলি যায়, খুব বেয়া হয়। কাৰণ বাহিৰত কিমান কাক ঢাকিব, নোৱাৰি আৰু ইমান যতন কৰিবলৈ। সেইকাৰণে যি হয় হ'বলৈ দিলোঁ। এয়া বগা গোলাপ, এইজোপা বগাই হয়। এই ওপৰৰ এইজোপা ওখ হৈ গ'ল, এইখিনি ৰঙা, বগা ৰঙা সকলোবোৰ একেলগেই আছে। কি কৰিম, ইমানখিনি মেইনটেইন কৰিবগৈও নোৱাৰিছোঁ। গতিকে ইয়াত মই এইখিনিও বেলেগ কেইটামান গোলাপ, এইটো এয়া মকৰাত লাগিছে, ইয়াত এয়া কলি মেলিছে এইকেইটা। এইটো ৰেড কালাৰ কলি, এইটো মিনি গোলাপে হয়, ৰেড কালাৰ। এইটো এটা পিংক কালাৰ, এইটো হোৱাইট এণ্ড য়েল্ল'। এয়া কলি দেখিছে। এইকেইটা গোলাপ ইয়াত ৰাখিছোঁ তেনেকৈ। কেলেঞ্চু এইটো য়েল্ল' কালাৰ হয়, য়েল্ল' কালাৰ। এইটো ভালকৈ ফুলিছে আৰু এইটো ফুলিছে, বাকী এয়া কলি মেলিছে। এইটো বেগনীয়া কাটিং এটা লগাই থৈছিলোঁ, এইখিনিত পুলি। তেনেদৰে এইখিনি সেইফালে সেইখিনি কেলেঞ্চু আছে। বৰষুণত গোটেই কেলেঞ্চু কলি ফুল সকলোবোৰ সৰি শেষ হৈ গ'ল। তেনেকৈ এই ডেণ্ঠাছ এজোপা কাটিং কৰিব হ'ল, গোটেই বুঢ়া হৈ গ'ল গুটি, কাটিং কৰা নাই, কৰিম। এইকেইদিন সময় মিলাব পৰা নাই মই, সেইবাবে একো কৰিবলৈ সময় হোৱা নাই। অৱস্থা বেয়া কৰি দিলে। এই টাবত এটা লণ্ঠন জবা লগাই থৈছিলোঁ, এইটো কলি মেলিছে, গোটেইজোপাই কলি মেলিছে। এইকেইটা পুৰঠ হোৱা নাই, এইখিনি কলি দেখিছেনে, এইখিনি কলি। এইজোপা গোটেইজোপাই কলি মেলিছে টাবত। এছিয়াটিক জেচমিন এইজোপা মই গ্ৰিলতে এনেকৈ এইটো থৈ দিছোঁ, সুন্দৰ লাগিছে। তেনেদৰে এছিয়াটিক জেচমিন মোৰ এইটো এটা পুলিও বহুত বনাই থৈছোঁ। স্পাইডাৰ প্লেণ্ট আছে, চুইট পটেটোজ আছে, এনেকৈ এইজোপা খুব সুন্দৰ লাগিছে। এতিয়া পতুলাকাৰ ছিজন আহিলে। এইটো কালাৰটো বহুত বেলেগ, আনকমন কালাৰ, ফুলিব আৰু তেনেকৈ। মানে এইখিনি জবা আছে, এইখিনিত জবাও ফুলি আছে। এই জবাটো খুব ডাঙৰ হয়, লতা বগাই বিৰাট ডাঙৰ গছ হৈ যায়। মই সৰু সৰুকৈ কাটিং কৰি লগাই ইয়াতে ফুলুৱাইছোঁ। এয়া কলি, এইফালেও এয়া ফুলি আছে। ৰেড কালাৰটোও আছে, হোৱাইট কালাৰটোও আছে। হোৱাইট কালাৰটো মই কাটিং কৰিলোঁ তেনেকৈ। ইয়াত এইখিনি বিনকা দি থৈছোঁ, এইখিনি বৃন্দাবন, ৰেড কালাৰ আৰু গ্ৰীণ কালাৰ তেনেকৈ।
এইটো আকৌ ফুলটো কাটিং কৰি দিলে গছজোপা বাঢ়িব, জোপোহা হ'ব, কিন্তু ফুলটো থাকিলেও খুব সুন্দৰ লাগে জোপোহা কৰি। কাটিং এইটো শেষ হ'লেহে কৰিম অলপ দিনৰ পিছত। বাকী এইখিনি এইটো ইউফৰবিয়া মাটিত আছে, এইটো এনেকৈ ফুলিছে। বাকী এইখিনিয়ে আৰু নাই, বৰষুণত চববিলাক একদম মানে নিজৰ ভাগে কোনোবাই শুইছে, কোনোবাই বহিছে, মানে ইয়াহঁতৰ অৱস্থা বেয়া। তেনেকৈ এইফালে অলপমান ৰাখিছোঁ, এইটো এটা সিংঘনিয়াম, এইটো সৰু কৰি ৰাখিছোঁ হেংগিং কৰিম বুলি। এইটো হ'ল মানি প্লাণ্ট। এইকেইটা কটন লগাইছিলোঁ, কাটিং কৰি লগাই থৈছিলোঁ। এইটো লেডি পাম কটন হয়। তেনেকৈ এইফালে অলপ লগাই এনেকৈ ৰাখিছোঁ। ৰ'দ দিলে আকৌ মোৰ ফুল থ'বলৈ জেগা নাই ৰ'দৰ পৰা, কিন্তু বৰষুণ দিলেহে বহুত তেনেকুৱা হয়। মই বৰ বিশেষ কৰিব পাৰোঁ। গ্ৰীণ নেট হাউচকেইটা আছে, তাত থৈছোঁ, কিন্তু তাতো বান্দৰৰ উপদ্ৰৱত ফুলেই ৰাখিব নোৱাৰি। তেনেকৈ এইখিনিয়ে চাওকচোন, এইটো মানষ্টাৰা হয়। বাকী সৰুকৈ লগাই ৰাখিছোঁ এনেদৰে। এল'কেচিয়া, এইটো এই ফিল'ডেণ্ডন এটা আছে, এছিয়াটিক জেচমিন, এইটো এটা মানি প্লাণ্টেই হয়। আজৱাইন এটা আছে, এইটো মাৰ্বল কুইনে হয়। স্নেক প্লেণ্ট, এইটো এটা আজৱাইন হয়। এইটো এটা ফিল'ডেণ্ডন টাইপত, এইটো এটা। এইখিনিয়ে আৰু সৰুকৈ এইখিনি কাটিঙত লগাই থৈছোঁ। ইংলিছ আইভি এটা আছে, এনেকৈ এইবিলাক। উপায় নাই, ৰাখিবলৈ বতৰ ঠিক হ'লে য'ত ত'ত ৰাখিব পাৰি। বতৰ অনুযায়ী ফুলবিলাক চেঞ্জ কৰি থাকিব লাগে। আৰু এটা কথা, এইটো চাওক, এইটো এতিয়া ছিজন নহ'লেও লাহেকৈ ছিজন ইয়াৰ আহিছে, কিন্তু এইখিনি চৰায়ে হাগিলে। এই পাতখিলা চাওক, পেলাই দিম, ইমান সুন্দৰ। মোৰ এইটো পলস মাটি আছে, ইয়াত পানী প্ৰায় পাই থাকে, সেইবাবে এইজোপা মানে আগতীয়াকৈ গোটেই পাত ওলাইছে। এইবিলাক এই পাতখিলা বিৰাট ডাঙৰ হৈছে, খুব সুন্দৰ লাগিছে কালাৰটো। তেনেদৰে এনেকুৱাকৈ আৰু আছে সিফালে ছাইডে। সিফালে মই আপোনালোকক নেদেখুৱাওঁগৈ, আৰু দেখিলে আপোনালোকৰ হাঁহি উঠিব। বহুত বেয়া কণ্ডিশ্যন হৈ আছে মোৰ ফুলৰ। এনেকুৱাকৈ এইটো স্পাইডাৰ প্লেণ্ট, মানে ইয়াৰ এইখিনি যেতিয়া ডাঙৰ হ'ব, পুলি হ'বগৈ, হৈছেগৈ আৰু, হ'লে ইয়াৰ আকৌ পুলি বনাব পাৰিম। তেনেকৈ ইয়াত লণ্ঠন জবা, এইকেইটা কাটিঙৰ পুলি ইয়াতে ফুলিছেই। এয়া এনেকৈ ফুলি আছে। এইকেইটা পুলি বনাইছিলোঁ এইখিনি। এনেদৰে আৰু কি কৰিব, উপায় নাই, ৰাখিবলৈ যতন কৰিব লাগিব। এতিয়া গৰমো আহিছে, গতিকে ইহঁতক এইটো এটা এছিয়াটিক জেচমিন, এইটো ৰেড কালাৰটো। উপায় নোহোৱা হৈছে। এইজোপাৰো এনেকৈ মই কাটিং কৰি ৰাখোঁ, কাটিং কৰি বনাইছিলোঁ। ইয়াৰো এতিয়া আকৌ কৰিব হ'ল। তেনেদৰে কি কৰিম, ফুলৰ মানে গতি নোহোৱা হৈছে। মই সেইবাবে আপোনালোকক দেখুৱাওঁ যে বৰষুণত ফুলবোৰ প্ৰতিপাল কেনেকৈ কৰিব বা ক'ত ৰাখিব লাগে, কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে, তেতিয়া আমি ফুলবিলাক সুন্দৰকৈ ৰাখি সুন্দৰভাৱে পাব পাৰোঁ, দেখিবলৈও যাতে সুন্দৰ হয়। সেইখিনিয়ে এটা আভাস। কাৰণ এতিয়া মই নিজেই নোৱাৰিছোঁ, ইয়াৰ তাৰিকাখিনি জানিলেও মোৰ জেগা বা পৰিৱেশটোৱে মোক কৰিবলৈ অলপ অসুবিধা হৈছে, উপায় নোহোৱা হৈছে। এজোপা ইয়াত পচন্দা এনেকৈ ফুলি আছে। এইখিনি এতিয়া য'তে ত'তে একদম নীলাম্বৰেই হৈ আছে, গোটেইখিনি নীলাই হৈ আছে ফুলি পেলাই। কিন্তু এইজোপা কিন্তু মই খুব সুন্দৰ পাইছোঁ, খুব ভাল লাগিছে। এনেকুৱা আছে আৰু বহুত আঁতৰত আছে, তাৰ পিছ চাইডে মোৰ এনেকুৱা আৰু দুজোপা ফুলি আছে। গতিকে উপায় নাইকিয়া হৈছে, কেনেকৈ ৰাখিম, কি কৰিম। মই এই কেইদিনমান অলপ কষ্ট কৰিব লাগিব। এই ৱেণ্ডিংজিও এইখিনি কাটিং কৰি এনেকৈ ইয়াত থৈছোঁ। এইখিনি এইটো এটা পানী জেতুকা, এইটো চাওক কালাৰটো, এইটো বাই কালাৰেই হয়,
ৰেড হোৱাইট দুইটা আছে ফুলিছে এইবিলাকো বৰষুণত অৱস্থা বেয়া হৈ যায় এইটো পিছত ওলোৱা পুলি ইয়াত ফুলিছে এইকেইটা ইয়াৰ এনেকুৱা ভিডিঅ' মোৰ আগত দিয়া আছে আপোনালোকে মোৰ বেল আইকন প্ৰেছ কৰিব চাবলৈ পাব তেতিয়া বাকি এনেকুৱা এতিয়া আৰু সিজন এইটো খুব সুন্দৰকৈ ফুলিছে এইজোপা ব্লু কালাৰ কুচুণ্ডাজোপা খুব সুন্দৰকৈ ফুলিছে বিৰাট ধুনীয়াকৈ থোপাটো মেলি আহে গোটেইটো ভাল লাগে এইটো চাওক বৰ ধুনীয়াকৈ ফুলিছে এইখিনিয়ে আপোনালোকক দেখুৱালোঁ মই যে বৰষুণ দিলে ফুলখিনি বহুত যতন কৰিব লাগে ইফালৰ পৰা সিফালৈ নিব লাগে জেগা বিচাৰি বিচাৰি ৰাখিব লাগে এইজোপা এজোপা বাগান ভেলিয়া চাওক এইটো প্ৰথম এইটো হোৱাইট কালাৰ আহিছে প্ৰথম ওলাওঁতে কলিটো হোৱাইট কালাৰ হয় তাৰপিছত এনেকুৱা ৰং আহে এয়া দেখিছেনে এইটো येलो ঠিক येलो নহয় ইমান সুন্দৰ কালাৰ আহে এনেকৈ ইটা ৰঙো নহয় ঠিক এনেকৈ পিংকো এনেদৰে এনেকুৱাকৈ মোৰ এতিয়া মানে বাগান ভেলিয়া ফুলিছে এইকেইজোপা বাকী এইখিনি গোলাপটো মই দেখুৱাইছিলোঁ আপোনালোকক তথাপিতো ফুলি আছে বৰষুণত খালি ইহঁতে ইফালে সিফালে গৈছেগৈ এই বাগান ভেলিয়াজোপা কিন্তু কালাৰটো বহুত আনকমন আৰু খুব মিঠা মৰম লগা কালাৰ এইজোপা গোটেইজোপাই ফুলিছে ফুল আৰম্ভ হৈছে আৰু মেলিবগৈ আৰু ফুলিব ডাঠ হৈ যাব ফুলখিনি গতিকে এইখিনিয়ে আৰু মোৰ এইখিনি মাটিত এটা এইখিনিতো আছে ইউফৰবিয়া এইজোপা কিন্তু গোটেইজোপাই ফুলে বৰ সুন্দৰকৈ ফুলে এইজোপা টাবৰখিনিওতো ফুলিছে মাটিটো এইজোপা এয়া এনেদৰে ফুলিছে জাৰবেৰা এটা সেইটো এইটো এটা কলিয়াছো মই এতিয়া লগাই থোৱা আছে এতিয়া তাক মেইনটেইন কৰিম কাৰণ কলিয়াছৰ এই ছিজনটো খুব ভাল গতিকে তেনেদৰেই এইবোৰ গোলাপৰ ভিডিঅ' বুলি মই এবাৰ দিয়া নাই কাৰণ কাটিং কৰাৰ কিবা এটা দিছিলোঁ নেকি কাৰণ গোলাপৰ মোৰ বিয়া আছে আগতে নতুনকৈ কেইজোপামান আনিছিলোঁ সেইকেইজোপাৰ ভিডিঅ' মই দিছিলোঁ বনাই তথাপিতো দেখুৱাই দিছোঁ এইখিনিয়ে আৰু ফ্ৰেণ্ডসকল বন্ধুসকল মোৰ এইখিনিকে মই দেখুৱালোঁ যে বৰষুণৰ বতৰত আপোনালোকে ফুলবিলাক কেনেদৰে যতন লয় বা কেনেদৰে ৰাখিব বা কেনেদৰে যতন ল'ব সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব বা পৰিৱেশ জেগা লৈ নিৰ্ভৰ কৰিব গতিকে মোৰ বৰ বিশেষ জেগা নহ'লেও এতিয়া মই চেষ্টা কৰিম আৰু গ্ৰীণ হাউচ বনাই গ্ৰীণ হাউচতে ৰাখিব লাগিব চাগে তেনেদৰে সেইবাবে মোৰ এই গাৰ্ডেনটোৰখিনি দেখালোঁ এয়া চাওক এইজোপা লণ্ঠন জবাজোপা আপোনালোকক মই লণ্ঠন জবাৰ ভিডিঅ' দিছিলোঁ কিন্তু এয়া একদম গছজোপা বহুত ওখ হ'ল ওখ হোৱাৰ পিছত একদম হাউলি আহিলে গোটেইজোপা ডাল ভাগুকৈ মানে হাউলি আহিছে এয়া বতাহত এয়া কিমান লমালমে ফুলিছে সাংঘাতিক লমালমে ফুলিছে এইজোপা বহুত ফুলিছে কিন্তু ডালে হাউলি আহিলে এই ফুলখিনি শেষ হ'লে মই গোটেইজোপা কাটিং কৰিম এনেকৈ এই লণ্ঠন জবা বুলি কয় এইজোপা ইমান মৰম লাগে ফুলপাহ হাউলি আহিলে গোটেই গছজোপা অলপ হালকা হয় ডালবিলাক বৰ বেছি শকত নহয় সেইবাবে এই ওখ হ'লে বতাহত পটকৈ হাউলি যায় মই এইজোপা আৰু ওখ নকৰোঁ ইয়াক কাটিং কৰি দিম গতিকে এইখিনিয়ে আপোনালোকক মই দেখুৱালোঁ আপোনালোকে এইজোপা এইখিনিত এজোপা কুইন আছে চাইকাছ এজোপা আছে এজোপা টেমা এটাত দি থোৱা মোৰ ইউফৰবিয়া প্ৰতি বছৰেই মই দেখুৱাওঁ খুব ফুলে ফুলিছে এতিয়াও তেনেদৰে পতুলাকা দুটা মই ৰেডি কৰিছোঁৱে এইজোপা বাগান ভেলিয়া খুব ফুলিছিলে আকৌ এয়া ফুলিবলৈ লৈছে কাটিং কৰিলোঁ কাটিং কৰাৰ পিছত হাৰ্ড কাটিং কৰা ছফ্টকৈ কৰি ক'লোঁ সেইবাবে ইয়াক ওখ হৈয়ে আছে ছফ্টকৈ কৰি পেলাই আকৌ এয়া এতিয়া আৰম্ভ হৈছে ফুলিবলৈ এয়া চাওক এয়া পোখা মেলিছে আকৌ ফুলিব এয়া এইখিনিতো আছে এজোপা জাৰবেৰা এনেদৰে বৰষুণৰ গতিকে এইটোৱে জনালোঁ যে বৰষুণৰ বতৰত কেনেদৰে ফুলবিলাক যত্ন কৰিব লাগে বা ক'ত ৰাখিব লাগে বা পৰিৱেশটো চাই সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব বৰ বেছি ৰ'দ বা হেৰিত হ'লেও গ্ৰীণ নেট হাউচ অতি প্ৰয়োজনীয় সেইবাবে
ফুলবিলাক আমাৰ বেয়া হয়, আমি যতন কৰিব নোৱাৰাৰ দুখত। মোৰতো তেনেকুৱা অৱস্থাই হৈছেগৈ। গতিকে মই জনাওঁ যে আপোনালোকেও এনেদৰে ফুলবিলাক বেয়া হৈ যাবলৈ নিদিব, সুন্দৰকৈ যতন কৰি ৰাখিব। এইটো কলিয়াছৰ পুলি চাওক, আগ এটা দি থৈছিলোঁ, এনেকৈ ওলাইছে। এতিয়া মই কলিয়াছৰ যতন কৰিম। এইজোপা চিলভিয়া, ইয়াত ফুলিছে। চিলভিয়া মোৰ টাবতো আছিলে, টাবত সেই খুব ৰ'দ পালে, এইকেইদিন চাব নোৱাৰিলোঁ। এয়া ফুলপাহ শুকালেই, এটা পটত দি থৈছিলোঁ তেনেদৰে। বাকী এইখিনিয়ে, এয়া বিনকা ফুলিছেই আৰু এয়া পটত লগাই থৈছোঁ মই। গতিকে এইখিনিয়ে। গতিকে আপোনালোকক মই দেখুৱালোঁ যে বৰষুণে মোৰ ফুল কেনেকুৱা কৰিলে। এই বাগানভেলিয়াৰ অৱস্থা বেয়া, গোটেইজোপা কাটিব লাগিব। কাটি মেলি গোটেইজোপা কাটিং কৰি আকৌ ডালখিনি পচাব লাগিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব প্লিজ। বেল আইকন প্ৰেছ কৰি ল'ব, প্লিজ ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে মোৰ গাৰ্ডেন টুৰ আছিল, আপোনালোকক দেখুৱালোঁ। আজিলৈ এইখিনিকে দেখুৱাই সকলোলৈকে ধন্যবাদ।